নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেললৈ স্বাগতম জনাইছোঁ। চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। যিসকল বন্ধু বান্ধৱীয়ে DLED ৰেগুলাৰ কোৰ্চৰ বাবে প্ৰাইভেট ইনষ্টিটিউটত কাউন্সেলিং কৰিছিল, তেওঁলোকৰ বাবে অতি সুখবৰ। চিলেক্টেড কেণ্ডিডেট লিষ্টখন ওলাই গ'ল। লিষ্টখন কিদৰে চাব বা এডমিশ্যনৰ বাবে কি লাগিব, গোটেই ডিটেইলছখিনি এই ভিডিঅ'টোত মই আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব। চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন চাবৰ বাবে www.scerdasam.co.in যাব লাগিব। যোৱাৰ পাছত যি এখন অফিচিয়েল পেজখন পাব, ইয়াত আহি আছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰেট অফ ষ্টেট কাউন্সিলিং অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। সেই পেজখনৰ তললৈ যাব। তললৈ যোৱাৰ পাছত ইয়াত আহি আছে লিষ্ট অফ চিলেক্টেড কেণ্ডিডেট ফৰ এডমিশ্যন প্ৰাইভেট ইনষ্টিটিউট ইনটু 2 years DLED কোৰ্চ 2019-2021। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এই পেজখন পাব। ইয়াত ইনষ্ট্ৰাকশ্যনখিনি আহিছে। ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ পঢ়ি ল'ব। যিসকল বন্ধু বান্ধৱীয়ে চিলেক্ট হৈছে, তেওঁলোকে 1 আগষ্টৰ পৰা 7 আগষ্টৰ ভিতৰত এডমিশ্যনসমূহ ল'ব লাগিব আৰু তেওঁলোকে এডমিশ্যনৰ বাবে যিখন আপোনালোকৰ এণ্ট্ৰেঞ্চ টেষ্টৰ এডমিট কাৰ্ড, সেইখন লাগিব, লগতে একাডেমিক ডকুমেণ্টছখিনি লাগিব আৰু যিসকল বন্ধু বান্ধৱীৰ কাষ্ট চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু আপোনালোকে তাত 10 টকীয়া দলিল এখন দিব লাগিব। দলিলখনত এইখিনি লিখি দিব লাগিব, আই ডু হিয়াৰ বাই, সেইখিনি লিখি দিব লাগিব, গোটেই পেৰাগ্ৰাফটো লিখি দিব। আৰু ইয়াত উল্লেখ কৰিছে যে যিসকল বন্ধু বান্ধৱীয়ে LP কেটেগৰীৰ বাবে এণ্ট্ৰেঞ্চ দিছিল, তেওঁলোকে কেৱল LPৰ বাবেহে অধ্যয়ন কৰিব পাৰিব। এই পেজখনৰ তলফালে চাওক, ইয়াত টাস্ক 1ত যিটো ডাউনলোড বটন আছে, তাত ক্লিক কৰি দিলে আপোনালোকে চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন পাব আৰু ইনষ্ট্ৰাকশ্যনখিনি চাবৰ বাবে টাস্ক 2ত থকা ডাউনলোড বটনটো ক্লিক কৰি দিব আৰু ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি ল'ব। তাৰ পাছত আপোনালোকে এই পেজখন খোল খাব। তাত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যি ডাউনলোড বটনটো আছে, তাত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ লিষ্টসমূহ পাই যাব। প্ৰাইভেট ইনষ্টিটিউট যিহেতু এই 9খন ডিষ্ট্ৰিক্টতে আছিল, সেয়েহে এই 9খন ডিষ্ট্ৰিক্টৰ নামেই আহিছে। যিসকল ইচ্ছুক বন্ধু বান্ধৱীয়ে এডমিশ্যন ল'ম বুলি ভাবিছে, তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে প্ৰাইভেট ইনষ্টিটিউটসমূহত বছৰি 27,000 টকাকৈ পে' কৰিব লাগিব। তাতেই আপোনালোকৰ এডমিশ্যন ফিজ, মান্থলি ফিজ সেইবোৰ অন্তৰ্ভুক্ত হৈ থাকিব। বন্ধু বান্ধৱীসকল, চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন চাবৰ বাবে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। তাত ক্লিক কৰি আপোনালোকে লিষ্টসমূহ চাব পাৰিব। লগতে ইনষ্ট্ৰাকশ্যনৰ লিংকটো মই দি দিম, তাত ক্লিক কৰি আপোনালোকে ইনষ্ট্ৰাকশ্যনসমূহ চাই ল'ব পাৰিব। তেন্তে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। যিসকল বন্ধু বান্ধৱী এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। ধন্যবাদ।